আমি বাৰম্বাৰ এমপি নৱকুমাৰ শৰণীয়া হওক ঘনশ্যাম দাসক হওক ঘনশ্যাম দাস আমাৰ পাৰিষদ আছিলে পাৰিষদজনক আমি জনাইছিলোঁ যে আপুনি যিখিনি আমাৰ সমস্যা বিষয়ে আপুনি অৱগত কৰক কিন্তু তেওঁলোকে আচলতে কোনো ধৰণৰ সমস্যাৰ বিষয়ে আমাৰ যিখিনি সমষ্টিৰ সমস্যা আছে জাতিটোৰ সমস্যা আছে তেওঁলোকে কিন্তু সেইবিলাক কোনো ধৰণৰ সমস্যা আচলতে অৱগত নকৰিলে আৰু তাৰ ফলশ্ৰুতিত কিন্তু আজি গণসুৰক্ষা পাৰ্টি BTCত এটা বিগ জিৰ' হ'বলৈ গৈ আছে আজিৰ যিটো এলায়েন্স BPF আৰু GSPৰ সেই মানে এলায়েন্সটো হোৱাৰ লগে লগে বহুত কিন্তু আজি GSPৰ কৰ্মীখিনি অফেণ্ডেড হৈ আছে প্ৰথম কথা হ'ল যে BPFৰ বিৰুদ্ধে আচলতে আমাৰ এখন সংগ্ৰাম আছিল সেই BPFৰ দিনতে কিন্তু গোষ্ঠীগত সংঘৰ্ষ হৈছিল नंगौ बे समाव आङो बाक्सा जिल्लानि सिङाव थानाय मसलपुर राजथावनि थामहिनबा मसलपुराव आं दङ आरो बे समाव गुबुन गुबुन दैदेनगिरिफोरखौ जोङो जर'खा मोनसे हाबाफारि जों लाबाय थादों आरो बे समाव आंजोंनो लोगोसे दङ जे बाक्सा जिल्ला लाइमोन GSP नि बिथां नम'य बिथांनिफ्राय जों गोबां बाथ्राखौनो मिन्थिनो थाखाय नाजागोन आरो बिथां आथिखालाव जे राजखान्थिनि जे दोहौ जादों आरो बे समाव बिथाङा बावैसो सान सिगाङाव बिथाङा UPPL राजखान्थि हानजायाव যোগদান जाबाय थामहिनबा बिथाङा हाबबाय आरो बिथांनिफ्राय गोबां बाथ्राखौनो मिन्थिनो थाखाय नाजागोন হয় আমাৰ মাজত আছে তেখেত নম'য় জানিবলৈ মই চেষ্টা কৰিম কিহৰ ভিত্তিত আপোনালোকে এই সময়ত UPPL যোগদান কৰিলে কাৰণ কি প্ৰথমে মই বডোলেণ্ড বুলবি সংবাদকৰ্মীসকলক ধন্যবাদ জনাইছোঁ আপুনি যিহেতু সুধিছে যে GSP এৰি কিয় UPPL জইন কৰিছোঁ প্ৰথম কথাটো হ'ল যে GSP আচলতে বহু সময় ধৰি এখন সংগ্ৰামৰ নেতৃত্ব দিছিলে তো সেই সংগ্ৰামখন আছিলে এটা শাসনতন্ত্ৰৰ বিৰুদ্ধে আৰু তেতিয়া সেই শাসনত আছিলে হাগ্ৰামা মহিলাৰী আৰু সেই সংগ্ৰামত আচলতে আমি হাগ্ৰামা মহিলাৰীৰ হৈ যুঁজিছিলোঁ আন্দোলন কৰিছিলোঁ ধৰ্ণা দিছিলোঁ আমাক বহুবাৰ পুলিচৰো আমি আচলতে লাঠি খাইছিলোঁ তো সেই চেগতে কি হৈছে যদি আপোনালোকে গম পায় MP নৱকুমাৰ শৰণীয়াই কিন্তু এতিয়া সেই BPFৰ লগত এলায়েন্সৰ এটা যোজা চলাইছে তো তাৰ বাবে আমি তীব্ৰ বিৰোধিতা জনাইছোঁ কাৰণ যি শাসনতন্ত্ৰৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম আছিলে যি শাসনতন্ত্ৰৰ বিৰুদ্ধে আমাৰ যুদ্ধ আছিলে সেই শাসনতন্ত্ৰৰ লগত একেলগে যি চৰকাৰ গঠনৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াক আমি আচলতে ধিক্কাৰ জনাইছোঁ আৰু সেইভাবে আচলতে আমি গণসুৰক্ষা পাৰ্টি এৰি কিনে আজি UPPL দলত যোগদান কৰিছোঁ বৰ্তমান চৰ্চা চলি আছে আপোনাৰ GSP আৰু BPF এটা এলায়েন্সৰ এটা চৰ্চা চলি আছে এটা সময়ত আপুনি কৈছে অথনি কৈছে কি আপোনাৰ GSP য'ত এটা সংগ্ৰাম লয় আপোনাৰ শাসনৰ জনিবা আছিল বা হাগ্ৰামা মহিলাৰ তেখেত আছিল তেখেতৰ লগত আপোনাৰ বিশেষকৈ যিখিনি আপোনালোকৰ প্ৰাপ্য আপোনালোকে যিখিনি অধিকাৰ তেখেতসকলৰ কাৰণে আপোনালোকে লাগি আছিলে কিন্তু এতিয়া আপোনাৰ এলায়েন্সৰ এটা জোৰদাৰ চলি আছে এই সময়ত আপোনাৰ GSP তেখেত নৱকুমাৰ শৰণীয়াই সঁচাকে আপোনালোকৰ যিখিনি দাবী বা আপোনালোকৰ যিখিনি সমস্যাৰ কাৰণে লাগিছিল বুলি আপুনি ভাবে নেকি আপুনি আচলতে যিটো মোক প্ৰশ্ন কৰিলে সেইটো আচলতে মানে কি হয় নৱকুমাৰ শৰণীয়াই আজিলৈকে মানে পাৰ্লিয়ামেণ্টত যেনেধৰণে তেওঁ বিষয়বিলাক অৱগত কৰিব লাগিছিলে যেনেধৰণে বিষয়বিলাক চেণ্ট্ৰেল মিনিষ্টাৰক হওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক হওক লগ কৰি BTCৰ যিখিনি আমাৰ সমস্যা সেই সমস্যাৰ বিষয়ে তেওঁ ক'ব লাগিছিলে তাত কিন্তু আমি কোনো ধৰণৰ তাৰ মানে তেওঁ সেইবিলাক কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই আমি বাৰম্বাৰ MP নৱকুমাৰ শৰণীয়া হওক ঘনশ্যাম দাসক হওক ঘনশ্যাম দাস আমাৰ পাৰিষদ আছিলে পাৰিষদজনক আমি জনাইছিলোঁ যে আপুনি যিখিনি আমাৰ সমস্যা বিষয়ে আপুনি অৱগত কৰক কিন্তু তেওঁলোকে আচলতে কোনো ধৰণৰ সমস্যাৰ বিষয়ে আমাৰ যিখিনি সমষ্টিৰ সমস্যা আছে জাতিটোৰ সমস্যা আছে তেওঁলোকে কিন্তু সেইবিলাক কোনো ধৰণৰ সমস্যা আচলতে অৱগত নকৰিলে আৰু তাৰ ফলশ্ৰুতিত কিন্তু আজি গণসুৰক্ষা পাৰ্টি BTCত এটা বিগ জিৰ' হ'বলৈ গৈ আছে এতিয়াতে আপোনাৰ এলায়েন্স হ'বলৈ গৈ আছে মিনিং কি থাকিলে এটা সময়ত আপোনাৰ এগেইনষ্ট হৈ আপোনাৰ GSP কৰিলে অবুৰ সুৰক্ষা কমিটি এনেকুৱা কৰিলে গঠন কৰিলে কিন্তু এতিয়া যোগমা মানে বিৰোধী কৰিছিলে যাক বিৰোধী এটা সময়ত কৰিছিলে কিন্তু এটা সময়ত এতিয়া মানে তেওঁৰ লগত এলায়েন্স কৰিবলৈ গৈ আছে আজিৰ যিটো এলায়েন্স BPF আৰু GSPৰ সেই মানে এলায়েন্সটো হোৱাৰ লগে লগে বহুত কিন্তু আজি GSPৰ কৰ্মীখিনি অফেণ্ডেড হৈ আছে প্ৰথম কথা হ'ল যে BPFৰ বিৰুদ্ধে আচলতে আমাৰ এখন সংগ্ৰাম আছিল সেই BPFৰ দিনতে কিন্তু গোষ্ঠীগত সংঘৰ্ষ হৈছিল অৰ্থাৎ BTCত বড়োৰ মাজত সংঘাত সৃষ্টি হৈছিল আৰু সেই সংঘাতৰ আঁৰত আছিল BPF
প্ৰধান হাগ্ৰামা মহিলাৰী তো সেই হাগ্ৰামা মহিলাৰীৰ লগত যিটো আচলতে নৱকুমাৰ শৰণে এলায়েন্সৰ যজা চলাইছে সেই এলায়েন্সটোক আচলতে কিন্তু GSPৰ যিখিনি নেতৃবৃন্দ যিখিনি কৰ্মী সেই কৰ্মীও কিন্তু আচলতে GSPত নাথাকোঁ বুলি আমাৰ লগত তাৰমানে ভিতৰে এটা কণ্টেক্ট চলাই আছে যদি BPFৰ লগত এলায়েন্স হয় GSPৰ আচলতে কোনো কৰ্মীয়ে GSP হৈ নাথাকিব বুলি তেওঁলোকে বিভিন্ন ধৰণে আমাক জনাইছে আহাৰ কিবা হি আছে সম্ভাৱনা আছে নেকি UPPL GSPৰ পৰা নিশ্চয় সম্ভাৱনা আছে ইতিমধ্যে আমাৰ দিহিৰা সমষ্টিত GSP দলৰ বহুজন সক্ৰিয় নেতাই UPPL দলত যোগদান কৰিছে আৰু বিভিন্নজনে ইতিমধ্যে আমাৰ মাজত কথা বাৰ্তাও চলাই আছে এতিয়া মই আপোনালোকৰ মাজত আজিৰ দিনটোত ৰাজহুৱা নকৰোঁ কোন নেতাই আচলতে চলাই আছে যজা কিন্তু আপোনালোকে গম পাব অতি কম সময়ৰ ভিতৰত বিভিন্নজন GSPৰ নেতা কৰ্মীয়ে আমাৰ UPPL দলত চামিল হ'ব জানিবলৈ মই চেষ্টা কৰিম এটা সময়ত আপোনাৰ বড়ো এটা সংঘৰ্ষ হি আছিলে কিন্তু আপোনাৰ এতিয়া প্ৰমোদ বড়ো অহাৰ পিছত এই সমস্যাটো এতিয়া নাই কি ক'ব প্ৰমোদ বড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে কাম কৰিছে নেকি প্ৰথম কথা চাওক যে যোৱা 17 বছৰে BPFৰ নেতৃত্বত ইয়াত শাসন চলিছিল আৰু সেই BPFৰ দিনত আচলতে বন্ধৰ পৰা আদি কৰি হত্যা হিংসা দিন দুপৰতে কোকৰাঝাৰত ABMCৰ সভাপতি লাফিকুল ইছলামক হত্যা কৰা হৈছিলে তো আদি কৰি বিভিন্ন ধৰণৰ ঘটনা BPFৰ দিনত হৈছিলে কিন্তু আজি 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়া শাসনভাৰ লোৱাৰে পৰাই কিন্তু BTCত কোনো ধৰণৰ হত্যা হিংসা হোৱা নাই আজি মোক কোনেও ক'ব নোৱাৰে যে 2020 চনৰ পিছত অমুকজন মানুহৰ হত্যা হৈছে ৰাজনৈতিক হত্যা হৈছে ৰাজনৈতিক বন্ধ হৈছে ক'বাত তো আজি এটা আচলতে সুস্থ পৰিৱেশ তো আজি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত বন্ধ হোৱা নাই হত্যা হোৱা নাই হিংসা হোৱা নাই তো আমি বিচাৰোঁ কি যে যিখিনি আজি BTCত জনগণ আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ সমৰ্থনত আছে আৰু 2025 চনত যিটো আমাৰ নিৰ্বাচন হ'বলগীয়া আছে সেই নিৰ্বাচনতো কিন্তু ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক বিশাল ভোটত জয়যুক্ত কৰি পুনৰবাৰ BTC চিফ হিচাপে তেওঁক মানে হে কৰিব এতিয়া কি আপোনাৰ GSPৰ জনিবা নেতা আছে আপোনাৰ নৱকুমাৰ শৰণীয়াক হাগ্ৰামা মহিলাৰী ইউজ কৰিছে নেকি এনেকৈ ভাবে নাই এতিয়া চাওক সেইটো হৈছে তেওঁলোকৰ ভিতৰৰ কথা দলৰ তেওঁলোকে কেনে ধৰণৰ মানে প্ৰক্ৰিয়াটো চলাইছে কিন্তু আমি এটা সময়ত নৱশৰণীয়াক কৈছিলোঁ যে আপুনি আচলতে BPFৰ লগত যিটো এলায়েন্স সেই এলায়েন্স আপুনি কৰিব নালাগে তেওঁ আচলতে ৰাজহুৱাকৈ কয় যে হাগ্ৰামা মহিলাৰী BTC চিফ হ'ব আৰে ভাই তুমি GSPৰ সভাপতি তুমি কোৱা না মই নিজে চিফ হ'ম বুলি তেতিয়াও আমি মানো কিন্তু তেওঁ কি কয় তেওঁ এটা দলৰ নেতা এটা দলৰ তেখেত সভাপতি কিন্তু তেওঁ কি বনায় সদায় তাৰ মানে চিফটো হাগ্ৰামা মহিলাৰীক বনায় আৰে তুমি ভাই যদি হাগ্ৰামা মহিলাৰীকে চিফটো বনোৱা তেতিয়াহ'লে ইমান বছৰ তুমি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কিয় সংগ্ৰাম কৰিলা আজি যি আপোনাক যি 10 বছৰ ধৰি BTC ৰাইজে সাংসদ কৰি জিকাই নিছে কাৰ বিৰুদ্ধে আজি BPFৰ বিৰুদ্ধে কিন্তু সেই নৱকুমাৰ শৰণীয়াক এছাম ৰাইজে ভোট দিছিলে আৰু BTCৰ আচলতে ইতিহাসত এনেকুৱা এটা মানে বিপুল ভোটত তেখেতে জয়যুক্ত হৈছিলে তো আজিৰ তাৰিখত কিন্তু তেওঁ যিটো মানে BPFৰ লগত এলায়েন্সৰ যজা চলি আছে আসলে BTCত যিখিনি আসলে GSPৰ সতীৰ্থ বৃন্দ আছে তেওঁলোকে ইয়াক ঠিককাৰ জনাইছে আৰু এতিয়া কি আপোনালোকে তেখেতসকলৰ যিখিনি আপোনাৰ এতিয়া GSP লয় আপোনাৰ সম্ভাৱনা আছে নেকি এনেকুৱা বড়ো হোৱাৰ প্ৰথম কথা চাওক 2020 চনৰ পাছত যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই শাসনভাৰ চম্ভালিলে তেতিয়াৰ পৰা কিন্তু এই সংঘাত বহু পৰিমাণে দূৰ হৈছে আপোনালোকে নিশ্চয় জানে যে যোৱা 2015 চনৰ যিটো BTC ইলেকশ্যন আছিলে তাত আমাৰ প্ৰায় GSP আৰু ওবৰৰ পৰা GSP তেতিয়া হোৱা নাছিলে গঠন নৱশৰণীয়া নেতৃত্বত আৰু ওবৰৱে প্ৰায় 8 সিট তেওঁলোকে জিকিছিলে কিন্তু সেই 8 সিট জিকাৰ পাছতো হাগ্ৰামা মহিলাৰীয়ে কিন্তু আমাক আদৰণি জনোৱা নাছিলে কিন্তু 2020 চনৰ যিটো BTC ইলেকশ্যন সেই BTC ইলেকশ্যনত GSP মাত্ৰ এখন পাইছিলে আৰু সেই এখন পোৱা সত্ত্বেও কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু GSPক ওয়েলকাম জনাইছিলে কিয় ওয়েলকাম জনাইছিলে যে এটাই অৰ্থ কি যে আমি বড়ো সকলোৱে মিলি চৰকাৰ এখন পাতো আৰু যাতে এই সংঘাত দূৰ হয় যাতে ইয়াত শান্তি চিৰস্থায়ী হয় তাৰ বাবে কিন্তু GSPক ইয়াত আমন্ত্ৰণ জনোৱা হৈছিলে আৰু তাৰ পাছত আপোনালোকে চাব যিখিনি আমাৰ ওবৰো সংগ্ৰামত শহীদ হৈছিলে সেই সকল লোককো ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰে 5 লাখ টকাৰ এককালীন সাহায্য দিছে
তো এনেধৰণে কিন্তু এতিয়া BTCৰ চিফ প্ৰমোদ বড়ো হোৱাৰে পৰা বড়ো অবড়োৰ মাজত কোনো ধৰণৰ এতিয়া সংঘাত সৃষ্টি হোৱা নাই এতিয়া BTCত বড়ো অবড়ো সকলোৱে মিলি কিন্তু এখন নতুন তাৰমানে BTCৰ কামনা কৰে হয় মই জানিবলৈ মই চেষ্টা কৰিম আগৰ সময়ত আপোনাৰ যিখিনি হাগ্ৰামা মহিলাৰী তেখেতে চৰকাৰ গঠন কৰি আছিল আৰু এই সময়ত তেখেতে কৈছে কি হাগ্ৰামা মৰি তেখেতে নিজৰ কথাই কৈছে আপোনাৰ তেখেতে কৈছে কি আপোনাৰ এই সময়ত শান্তি আছিল এতিয়া আপোনাৰ প্ৰমোদ বড়োৰ যিখিনি নেতৃত্ব চৰকাৰ হৈ আছে এতিয়া অশান্তিয়ে চৰকাৰ বুলি কথা কৈ আছে কি ক'ব এই সময়ত তাৰমানে চাওক হয় প্ৰথম কথাটো হ'ল হাগ্ৰামা মহিলাৰী আচলতে ক্ষমতাৰ লোভী তেখেত এবাৰ যদি বিজেপিৰ সংগ দিয়ে এবাৰ কংগ্ৰেছৰ সংগ দিয়ে আপোনালোকে জানে নিশ্চয় 2021ত মানে কংগ্ৰেছৰ হৈ আছিলে তেখেতে আৰু তেওঁ এতিয়া তাৰমানে কি বিজেপিৰ লগত থকা বুলি কয় কংগ্ৰেছৰ লগত থকা বুলি কয় তেওঁৰ আচলতে যিখিনি মানে পলিটিকেলি যিটো মেচৰ্ড বুলি কওঁ সেই মেচৰ্ডটো এতিয়ালৈকে হাগ্ৰামা মহিলাৰী হোৱা নাই তেওঁ যদিও মানে 17 বছৰ শাসন চলালে তো এতিয়া ক'ব বিচাৰিছোঁ কি যে আপোনালোকে যদি এটা কেলকুলেশ্যন চাই যোৱা 17 বছৰত কিমানটা বন্ধ হ'ল কিমান হত্যা হিংসা হ'ল তাৰ ভুক্তভোগী মই নিজে মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ সেই বন্ধৰ সময়ছোৱাত মই এদিন পৰীক্ষা দিব যাব নোৱাৰিলোঁ যাৰ ফলত মোৰ বেক লাগিলে তো তাৰ ভুক্তভোগী মই নিজে তো কিন্তু 2020 চনৰ পিছৰে পৰা কিন্তু কোনো স্কুল বন্ধ হোৱা নাই কোনো কলেজ বন্ধ হোৱা নাই সকলোৱে ধুনীয়াকৈ আছে সকলোৱে মুক্ত মনে ওলাই আহিব পাৰিছে আৰু এইটোৱেই পৰিৱৰ্তন আজিৰ তাৰিখত আমাক হাগ্ৰামা মহিলাৰীৰ ক্লিন চিট নালাগে যে ইয়াত হত্যা হৈছে নে হিংসা হৈছে আজিৰ তাৰিখত BTC ৰাইজে ক্লিন চিটটো অলৰেডি আমাক দি দিছে যে 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত অহাৰ পৰা কিন্তু ইয়াত কোনো ধৰণৰ হত্যা হিংসা বন্ধ ইয়াত হোৱা নাই আৰু হাগ্ৰামা আৰু প্ৰমোদৰ লগত যদি আপোনাক কম্পেৰিজন কৰোঁ কাক বেছিকৈ হে কৰিবা আপুনি হয় এতিয়া চাওক মই কি বুলি কয় এটা কথাই জনাম যে যোৱা 17 বছৰৰ ৰাজনীতি ফেচ যোৱা 4 বছৰৰ ৰাজনীতি 17 বছৰত যিখিনি তাৰমানে ইয়াত গোষ্ঠীগত সংঘৰ্ষ চলিলে যিমান বন্ধ হ'ল যিমান হত্যা হিংসা হ'ল আচলতে হাগ্ৰামা মহিলাৰে কিন্তু বহুখিনি কাম ইয়াত কৰিব পাৰিলে হয় মানে পিচ উইদাউট ডেভেলপমেণ্ট ইজ জিৰ' যে ইয়াত যিমান ধৰণৰ উন্নয়ন নহওক কিয় ইয়াত যদি শান্তি চিৰস্থায়ী নহয় সেই জাগাখিনিৰ কিন্তু উন্নয়ন কেতিয়াও সম্ভৱ নহয় তো হাগ্ৰামা মহিলাৰ দিনত আচলতে এটা অশান্তিৰ পৰিৱেশ সৃষ্টি BTCত হৈছিলে আৰু সেইভাবে আচলতে তেওঁ যেতিয়া মানে তেতিয়া ধৰক ক্ষমতাটো আছিলে কিন্তু তেওঁ সেইখিনি সমস্যা সমাধান কৰিব নোৱাৰিলে আৰু সেইভাবে মই ভাবোঁ আচলতে এজন মানে ব্যক্তি হিচাপে মই ভাবোঁ যে হাগ্ৰামা এজন ফেইলৰ পাৰ্চন আৰু 2020 চনত যেতিয়াই প্ৰমোদ বড়োই শাসনৰ গাদীত আহিল তাৰ পাছত কিন্তু কোনো ধৰণৰ বন্ধ হত্যা হিংসা ইয়াত হোৱা নাই আৰু সেইভাবে মই ভাবোঁ যে প্ৰমোদ বড়ো আচলতে এজন ডাইনামিক লিডাৰ এজন এনাৰ্জেটিক লিডাৰ আৰু মই সেইকাৰণে আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াক এজন সফল জননেতা বুলি ভাবোঁ আপুনি এটা ইউথৰ কাৰণে প্ৰমোদ বড়ো বিশেষকৈ কি বৰ্তমান আপুনি দেখা পাওঁ যে কাম কৰা হয় প্ৰথম কথা চাওক আপুনি এটা ভাল প্ৰশ্ন কৰিছে যিহেতু মই ডেকা চামক ৰিপ্ৰেজেণ্ট কৰোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আচলতে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে আপোনাৰ জ্ঞান চোৰাং নামেৰে এটা আঁচনি তেওঁ ইতিমধ্যে দিছে যাৰ ফলত দুখীয়া মেধাৱী ছাত্ৰসকলে 5,000 টকাৰ এককালীন সাহায্য পাইছে কিন্তু আপোনালোকে যদি চাই যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰে কেৱল সূতা কম্বলহে তেওঁ বিলালে তেওঁ ৰাজনীতিত বেলেগ একো নাই তেওঁ ৰাজনীতিত আছিল কেৱল সূতা কম্বল মদ মাংস কিন্তু আনহাতে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু আমাৰ ডেকা চামৰ বাবে জ্ঞান চোৰাং নামৰ আঁচনি তেওঁ প্ৰস্তুত কৰিছে বডোফা ছুপাৰ 50 মিছন অৰ্থাৎ সেই ছুপাৰ 50 মিছনৰ জৰিয়তে বিভিন্নজনে APSC UPSCৰ বাবে তেওঁলোকে বিনা পইচাত বিনামূলীয়া তেওঁলোকে পাঠদান কৰি আছে বিভিন্নজনে বডোফা ছুপাৰ 50 মিছনৰ জৰিয়তে দিও এতিয়া ACS APS অফিচাৰ হৈছে আৰু আপোনালোকে যদি চাই বডোলেণ্ড লাইভলি মিছন যিটো ধৰক আমাৰ বিভিন্ন অঞ্চলৰ যিসমূহ নিবনুৱা লোক তেওঁলোকক পিগ মিছনৰ জৰিয়তে দি হওক মাছৰুম মিছনৰ জৰিয়তে দি হওক তেওঁলোকক স্বাৱলম্বী ইতিমধ্যে আমাৰ চৰকাৰে কৰি আহিছে नंगौ बे समाव आं बिथांनिफ्राय गोबां बाथ्राखौनो मोनथिनो मोनबाय बिथाङानो जादोंमोन बाक्सा जिल्लानि लाइमोन GSP नि आफादगिरिमोन मोनसे समाव आरो आथिखालाव बिथाङा UPPL राजखान्थि हान्जायाव जगदान जाबाय थामहिनबा हाबबाय बिथांनिफ्राय गोबां बाथ्राखौनो मोनथिनो मोनबाय जि बर' बर'खौ लानानै मोनसे समाव दाङाबाजि मोनसे समाव दावराव दावसि जादोंमोन आरो GSP आ बे समाव BPF राजखान्थि हान्जाजों एलायन्स खालामनानै बे समाव फैबाय थानाय समाव बिसायख'थि गेलेनो थाखाय थियारि जादों बेनि सायावबो बिथांनिफ्राय गोबां बाथ्राखौनो मोनथिनो मोनबाय थारैनो मख'नांगोन जे बे ओनसोलाव बे समाव माबायदि थासारिजों सोलिबाय दं बेनि
सायावबो बिथांनिफ्राय गोबां बाथ्राखौनो मिन्थिनो मोनबाय। गोजोनथाव खौरां बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन। जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल। अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों। अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन। गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर, बोरमा, लकेल ना, साम', नारजि, अनला खारै, थास', मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन। बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलिजानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन। आरो नोंथाङा नैबे 9101758967 जानबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन।